हेलो फ्रेंड्स गुड मॉर्निंग आज आन এটা নতুন ভিডিঅ'লৈ আপোনালোক আটাইকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে বৰ্তমান ময়ো ভালে আছোঁ এতিয়া ৰাতিপুৱা 8টা বাজিছে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া মই কাম বনবিলাক কৰি প্ৰায় আজৰি হৈছোঁ আৰু এতিয়া আলহী আছে আলহী ৰাতিপুৱা আজি লুচি ভাজি খাম কৈছে তাকে বনাওগে কালি গধূলি অৱশ্যে চানা দাইল তিয়াই থৈছিলোঁ এতিয়া চানা দাইল অমিতা আলু আগে বইল কৰি লওঁ তাৰপিছত সেইখিনি তেল মাৰি বনাম এতিয়া মই আটাখিনি মঠি লওঁগে তাৰপিছত বনাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক ভিডিঅ'টো আৰম্ভ কৰিছোঁ নাজানো কি কেনেকৈ আপোনালোকক দেখাই থাকিব পাৰোঁ ঠিক আছে আপোনালোকে ভিডিঅ'টো চাই থাকক আকৌ ভাত পানী বনোৱা লাগিলে আজি ৰ'দটো ইমান টেকটেককৈ ওলাইছে ইমান গৰম পৰিছে ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ কিবা মানে একদম মানে সময়ে পোৱা নাই মানে আজৰি নাই আৰু ইমান গৰমখনত তাৰমানে পাকঘৰত সোমাই আকৌ এই ৰেচিপিৰ লগত লাগি থাকিলে অকণমান দেৰিও হয় সেইটো কাৰণে আজি ৰেচিপি শ্বেয়াৰ কৰিব নাই এতিয়া অকণমান চাটনি পিচিম বুলি নৰসিংহ পাত ছিঙিবলৈ আহিছোঁ ভাবিলোঁ চাটনি ৰেচিপিটোকে আপোনালোকক আজি শ্বেয়াৰ কৰিম বাৰু দেই এতিয়া নৰসিংহ পাতখিনি ছিঙি লৈছোঁ কেৰ্কেটুৱা মাত শুনিছেনে বাৰু এই বাঁহনিখিনিত এই বাঁহখিনিত পৰা কেৰ্কেটুৱা চিঞৰি আছে এতিয়া নৰসিংহ পাত ছিঙিলোঁ এতিয়া মান ধনিয়া কেইডালমান ছিঙি লওঁ বুট অলপ তিয়াই থৈছোঁ চাটনি বনাবলৈ বুটৰ লগতে চাটনিটো বনাম নৰসিংহ মান ধনিয়া দি আৰু মচন্দৰী কিবা কিবি সেইবিলাক নিদিওঁ অকল নৰসিংহ আৰু মান ধনিয়া দিম বাৰু আমাৰ মানে হাঁহ কেইটামান আছে মান ধনিয়া ওলাবলৈ পায় একদম টোকালি টোকালি খাই শেষেই কৰি দিয়ে একেজোপাতে ময়ো একেবাৰে কেইবাখিলাও ছিঙি লৈছোঁ পূৰা টোকালি দিছোঁ লাগি আছে পুৰা মান ধনিয়াখিনিত মাটি লাগি আছে ধুবগৈ লাগিব এইটো আগতে আমাৰ ছাগলী গঁৰাল আছিলে এতিয়া ছাগলী নাই বাৰু হৈছে কিবা সোমাই থাকে ঠাণ্ডা দিনত গৰম পানী কৰোঁ জুই ধুওঁ গা ধুবলৈ ইমানেই বেছি গৰম পৰিছে ৰ'দটো দেখিছেনে টেকটেককৈ এতিয়াও ওলাই আছে মানে 2টা বাজিবই হ'ল নেকি ইমান ৰ'দটো ছাৰ নহয় ইমান গৰম উঠিছে ভাত বনাই থাকোঁতে মানে পূৰা ঘামি জামি গৈছোঁ আৰু এতিয়া মানে ভাত খোৱাৰ আগতে গাটো আকৌ এবাৰ ধুই লওঁ তেতিয়াহে ভাতকেইটা খাই শান্তি লাগিব চাটনিখিনিও গা পা ধুইহে বনাম এতিয়া মান ধনিয়া পাতখিনি গোটেই মাটি মাটি লাগি আছিলে সেইখিনি এতিয়া তিয়াই থৈ আহিছোঁ অকণমান কোমল হৈ লওক মাটিখিনি তাৰপৰা ঘঁহি ঘঁহি ধুব লাগিব তাৰপিছত চাটনিখিনি বনাওঁ আপোনালোকৰ চাটনিটো কেনেকৈ বনাওঁ দেখাম ঠিক আছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক মই পটাপট গা পা ধুই আজৰি হৈ লওক আলহীক ভাত পানী খুৱাই পঠিয়াবও লাগে কালি আহিলে নিজেও ভোক লাগিছেগৈ আলহীও ভোক লাগিব হৈছে ভাত পানী বনাই অৱশ্যে হৈ গ'ল মোৰ হ'ল পটককৈ মই গাটো ধুই লওঁ তাৰপৰা চাটনি বনাম চবকে ভাত দিম মায়ে অৱশ্যে পানী চানী ঠিক কৰি আছে মই পটাপট গাটো ধুই লওঁগৈ তাৰপিছত আপোনালোকক চাটনি বনাম দেখাম ঠিক আছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক আপোনালোকক এতিয়া মই ইয়াত বস্তু এটা দেখাই লওঁ ৰ'ব বস্তুটো মানে কি হয় এতিয়া সোমাবলৈকে ৰাস্তাটো নাই মানে বেছি চবফালে গছেই গছ তাৰমানে একদম সোমাবলৈকে জেগা নাই কেতিয়াবা মানে টেঙা এটা ছিঙিবলৈকে আহিবলৈও মানে গছৰ তলে তলে হৰকি আহিব লাগে এইফালে এয়া আমাৰ নাৰিকল গছৰ দাবি মেলিছে এয়া নাৰিকল মানে ৰলেই হয় আৰু এতিয়া মায়ে পাপাই কৈছে প্ৰথম দাবি মেলিছে যে প্ৰথমে 1 বা 2টা ৰ'ব চাগে বুলি কৈছে নাজানো 1 হওক 2টা হওক ৰলেই হয় খাবলৈ পালেই হয় আৰু ঘৰ বুলি সৰু পৰা মানে আমি সৰু পৰা দেখিছোঁ পাপা ইমানেই নাৰিকল গছ ৰুৱে নহয় মানে বচাবই নোৱাৰে গোটেই পোকে খাই পেলায় এতিয়া মানে বহুত কষ্ট কৰি এজোপা মানে ডাঙৰ হ'লগৈ আৰু এতিয়া প্ৰথম
দাবি মেলিছে। এজোপাও মানে ডাঙৰ হৈছিলে দেই, এইজোপা চাওকচোন ডাঙৰ হৈছিলে, তাৰপৰা কি হ'ল জানো, সেই পোকে খাই দিলে নেকি, মানে মৰি থাকিলে। আজি 6 মাহমান হৈছে আৰু মৰি থাকিলে। তাৰপিছত এইফালে এইজোপা, সেইজোপাও সঁচটো বেলেগ, এইজোপাও সঁচটো বেলেগ। এইজোপা এতিয়া ডাঙৰ হৈছে আৰু এইজোপা পোকে চোকে খাই নেমাৰিলে হয় বুলি ভাবিছোঁ। গা পা ধুই আহিলে এয়া এইখিনি চাটনি বনাবলৈ এইখিনি ধুনীয়াকৈ মায়ে ৰেডি কৰি থৈছে। কি ৰেডি কৰিলে দেখাই লওঁ আপোনালোকক আগে। এয়া বুট, এইখিনি কালিয়ে তিয়াই থৈছিলোঁ বুটখিনি। এয়া নৰসিংহ, মান ধনিয়া, এয়া কাজি নেমু লৈছোঁ। কাজি নেমু গোটেইডোখৰ নালাগে বাৰু। তাৰপৰা এয়া নাৰিকল কেইটুকুৰামান লৈছোঁ, এয়া আদা লৈছোঁ, এয়া নহৰু 4 ফুটা আৰু জলকীয়া 3টা লৈছোঁ। আৰু ইয়াত এতিয়া মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ, আৰু ইয়াত এতিয়া অকণমান পানী দি দিছোঁ। সেই পানী দিব নালাগে বাৰু, অকণমান মই 2 চামুচৰ জোখাৰে পানী দিছোঁ, ডাঙৰ চামুচৰ জোখাৰে। এতিয়া মই নেমুডোখৰ কাটি ল'লোঁ, এতিয়া ইয়াত চেপি দিম। নেমু ৰস চেপিলে আচলতে চাটনিখিনি খাই ভাল লাগে। এতিয়া এইখিনি ভালদৰে অকণমান মিক্স কৰি লৈছোঁ, তাৰপৰা বাতি এটাত উলিয়াই ল'ম। এয়া আমাৰ এতিয়া বুটৰ চাটনি ৰেডি হৈ গ'ল, নৰসিংহ, মান ধনিয়া দি বনোৱা। আপোনালোকৰ বাৰু এতিয়া দেখি খাওঁ খাওঁ লাগিছেনে? আপোনালোকেও এনেদৰে ট্ৰাই কৰি চাব, যোনে যোনে এনেকৈ বনাই নাই খোৱা। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিলে নাপাহৰিব। আৰু আপুনি যদি মোৰ চেনেলটো নতুনকৈ আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।